নমস্কাৰ কপিলেট আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব আপোনাৰ ডাৰ্ক ৱেব, ডিপ ৱেব আৰু ছাৰ্ফেচ ৱেব কি হয় তাৰ ওপৰত। তো আমি সকলোৱে ইউজ কৰি আছোঁ, ইণ্টাৰনেট ইউজ কৰি আছোঁ, www ইউজ কৰি আছোঁ। তো একচুৱেলি ডাৰ্ক ৱেব শব্দটো হয়তো বহুতে শুনিছে, ডিপ ৱেবো শুনিছে। ছাৰ্ফেচ ৱেবটো আমি ইউজ কৰি আছোঁ মেইনলি। এতিয়া ছাৰ্ফেচ ৱেবটো কি হয় যে 5% অফ দ্য গোটেই ইণ্টাৰনেট যেনে www 5%টো হ'ল ছাৰ্ফেচ ৱেব। আমি যিটো জেনেৰেলি উইকিপিডিয়া হওক, গুগল হওক, যিখিনি বস্তু মানে আপুনি লগ ইন নকৰাকৈ যিখিনি বস্তু নৰ্মেলি আপুনি চাব পাৰে, সেইখিনি হ'ল আপোনাৰ ছাৰ্ফেচ ৱেব। তাত আপোনাৰ মানে কোনো ইউজাৰ আই ডি পাছৱৰ্ডৰ দৰকাৰ আপোনাৰ নাই, নৰ্মেলি আপুনি চাব পাৰে। এইখিনি জেনেৰেলি গোটেই ইণ্টাৰনেটৰ wwwৰ 5%। তাৰে পিছত আহিল আপোনাৰ বাকীখিনি ডিপ ৱেব। ডিপ ৱেব আৰু ডাৰ্ক ৱেব মিলি পেলাই 95% অফ দ্য ইণ্টাৰনেট হয়। ডিপ ৱেব কোনখিনি হয় যে যিখিনি বস্তুত আপুনি ক্লাউড ষ্ট'ৰেজ লাইক আপোনাৰ গুগল ড্ৰাইভ হওক, তাৰপিছত আপোনাৰ কিছুমান যিবিলাক লিগেল ডকুমেণ্টছ আছে, যিবিলাক মানে এপ আছে বা এনেকুৱা আপোনাৰ ফেচবুক হওক কিবা হওক, এইখিনি ডিপ ৱেবত পৰে। কাৰণ আপুনি ইউজাৰ আই ডি পাছৱৰ্ড ইউজ কৰি পেলাইহে আপুনি তাক চাব পাৰিব বা তাক ইউজ কৰিব পাৰিব। কিন্তু আপুনি ছাৰ্ফেচ ৱেবটো যিটো আছে সেইটো আপোনাৰ চাওক, গুগলে স্পাইডাৰ বুলি এটা তেওঁলোকৰ এলগৰিজম আছে। সেই এলগৰিজমটো ইউজ কৰি পেলাই তেওঁলোকে পেজবিলাক ইণ্ডেক্সিং কৰে, মানে এখন লিষ্ট বনায় যিমান ৱেব পেজ আছে নতুন নতুন, সেই গোটেইবিলাক সেই স্পাইডাৰ এলগৰিথমত ইণ্ডেক্সিং কৰে। কিন্তু তেতিয়া কি হয়, অকল ডিপ ৱেবৰো যিবিলাক ছাপ'জ পেজ আছে, ছাপ'জ ফেচবুকৰ আপোনাৰ যিখন ইণ্ডেক্স পেজ আছে সেই পেজখন তেওঁলোকে বা কিছুমান পেজ আছে য'ত ইউজাৰ আই ডি পাছৱৰ্ড আপোনাৰ দৰকাৰ নাই, সেই পেজবিলাক পাব্লিক পেজবিলাক আপোনাৰ ৱেব পেজ গুগলে ইণ্ডেক্সিং কৰে আৰু আপুনি উইদাউট ইউজাৰ আই ডি পাছৱৰ্ড ইউজ নকৰাকৈ সেই পেজবিলাক চাব পাৰে। কিন্তু ডিপ ৱেবত আপুনি ইউজাৰ আই ডি পাছৱৰ্ড ইউজ কৰিব লাগিবই। ঠিক তেনেদৰে ডাৰ্ক ৱেব। ডাৰ্ক ৱেবটো কি হয়? ডাৰ্ক ৱেবত আপুনি বিভিন্ন ধৰণৰ বস্তু পায় যিবিলাক আপোনাৰ নৰ্মেলি মই কৈ আছোঁ ডাৰ্ক ৱেবটো কি হয়, এনক্ৰিপ্টেড কিছুমান কণ্টেণ্ট থাকে যিবিলাক আপোনাৰ ইণ্ডেক্স কৰা নাথাকে চাৰ্চ ইঞ্জিনত, চাৰ্চ ইঞ্জিনে তাক লিষ্টিং নকৰে। আপুনি এই ডাৰ্ক ৱেবটো যদি আপুনি এক্সেছ কৰিব লাগে, সেইটো আপুনি টৰ ব্ৰাউজাৰ বুলি এটা ব্ৰাউজাৰ আছে, সেই ব্ৰাউজাৰটো ইউজ কৰি পেলাইহে আপুনি ডাৰ্ক ৱেবটো ইউজ কৰিব পাৰিব। সেই টৰ ব্ৰাউজাৰটো আপুনি ইনষ্টল কৰি ল'ব লাগিব আৰু ইয়াতে বেলেগ ধৰণৰ বেলেগ বেলেগ চাৰ্চ ইঞ্জিন আছে টৰ ব্ৰাউজাৰৰ কাৰণে। সেই চাৰ্চ ইঞ্জিনবিলাক আপুনি ইউজ কৰিব লাগিব। চাৰ্চ ইঞ্জিনবিলাক যেনেকৈ আমি যেনেকৈ গুগল পাওঁ, সেই চাৰ্চ ইঞ্জিনবিলাকত আপুনি বিভিন্ন ধৰণৰ ছাইট আপুনি এক্সেছ কৰিব পাৰিব। এই ছাইটবিলাকৰ ভিতৰত আপোনাৰ কিছুমান এনেকুৱা ছাইট আছে যিবিলাক হয়তো আপুনি মানে ইমান মানে ইউজাৰ ফ্ৰেণ্ডলি নহয়, বা তাতে কিছুমান এনেকুৱা কণ্টেণ্ট থাকিব পাৰে যিখিনি কণ্টেণ্ট মানে এবভ 18+ হ'ব পাৰে, বা আপোনাৰ কিছুমান ড্ৰাগ এবিউজিং হ'ব পাৰে, বা আপোনাৰ ব্লেকমেইলিঙো হ'ব পাৰে, বিভিন্ন ধৰণৰ এনেকুৱা বস্তু থাকিব পাৰে। তাৰ উপৰি তাত বিভিন্ন হিডেন আপোনাৰ মাৰ্কেট প্লেচ কিছুমান আছে যে আপুনি ইয়াতে বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰে। ইভেন আপুনি মিলিটাৰী টেংকো কিনিব পাৰে, এনেকুৱা ছাপ্লায়াৰ আছে, এনেকুৱা বস্তু আছে। কিন্তু ডাৰ্ক ৱেবটো ইউজ কৰাটো এনেই চাব পাৰে, তাত চোৱাটো ইলিগেল নহয়। কিন্তু আপুনি যদি ডাৰ্ক ৱেব ইউজ কৰি পেলাই কিবা ইলিগেল কাম কৰে, তেতিয়া সেইটো বস্তু মানে আপোনাৰ ইলিগেল হ'ব। এতিয়া চাওক, আপুনি টৰ ব্ৰাউজাৰ যিটো আছে, এইকেইটা আপোনাৰ কিছুমান ৱেব পেজ আছে যিকেইটা আপুনি টৰ ব্ৰাউজাৰ ইউজ কৰি পেলাই মানে লগ ইন কৰিব পাৰিব। যেনেকৈ এইটো ehmia.fi। ehmia.fi আপুনি যেতিয়া ইউজ কৰিব, তেতিয়া আপুনি এইটো অকল টৰ ব্ৰাউজাৰত কৰিব পাৰিব, কাৰণ টৰ ব্ৰাউজাৰে কি কৰে, গোটেই কণ্টেণ্টখিনি যিখিনি আপুনি চাৰ্চ কৰিব বা আপোনাৰ ইউজাৰ আই ডি পাছৱৰ্ড, ইউজাৰ আই ডি নহয়, আপোনাৰ যিটো IP এড্ৰেছ হওক কিবা হওক, গোটেই বস্তুবিলাক এটা মানে এনক্ৰিপ্ট কৰি পেলাই দিব, যে কোনেও তাতে চাব নোৱাৰে যে কোন আছে, কোন এক্সেছ কৰি আছে। তো এই ডাৰ্ক ৱেবত একচুৱেলি বহুত কমিউনিকেশ্যনো হয়। ইভেন আপোনাৰ জাৰ্নেলিষ্টবিলাকেও কিছুমানে ডাৰ্ক ৱেব ইউজ কৰি পেলাই তেওঁলোকৰ ডাটা ইফাল সিফাল মানে ইটো আদান প্ৰদান কৰে। হেছটেগ বুলি আছে, হিডেন উইকি আছে। তো আপুনি টৰ্চো এটা মানে ডাৰ্ক ৱেব চাৰ্চ ইঞ্জিন হয়। তো এই আমি এইটো ডাৰ্ক ৱেব আছে, ডাৰ্ক ৱেবটোত কোনো ধৰণৰ মানে এনেকুৱা বস্তু নাই যিটো আপুনি ছাৰ্ফেচত পাব পাৰিব। যে আপুনি আজি যদি গুগলত যাই পেলাই চাৰ্চ কৰে, যে আপুনি অকল টৰ ব্ৰাউজাৰটোহে পাব। টৰ ব্ৰাউজাৰটো যদি আপুনি গৈ পেলাই চায়, টৰ ব্ৰাউজাৰ বুলি যদি আপুনি চায়, তেতিয়া আপুনি টৰ ব্ৰাউজাৰটো পাব।
tor browser এইটো ডাউনলোড tor project এইটো আপুনি পাব আপুনি মোবাইলৰ কাৰণেও পাব গুগল প্লে ষ্টৰত গৈ পেলাই tor browser ডাউনলোড কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব ইয়াতে আপুনি যিখিনি বস্তু হ'ব তাৰ ভিতৰত আপুনি নিজৰ ৰিক্সত চাব লাগিব তাতে কি আছে কি বিভিন্ন ধৰণৰ কন্টেন্টও পায় যেনেকৈ আপুনি ৰিচাৰ্চ পেপাৰও পাব যিবিলাক বস্তু আপুনি অনলাইন বা সাৰফেস ওয়েবত নাপায় সেইখিনি আপুনি ৰিচাৰ্চ পেপাৰ হওক কিবা হওক কিছুমান ভাল বস্তুও পাব গতিকে সেইটোৱে কথা আৰু আজি এইখিনি ভিডিঅ'ত মই এইটোৱে ক'ব খুজিলোঁ যে ডাৰ্ক ৱেব ডিপ ৱেব আৰু সাৰফেস ৱেব তিনিটা টাইপৰ ৱেব আছে মানে আমাৰ এই পৃথিৱীখনত থেংক ইউ